দলৰ শ্ৰদ্ধাৰ সভাপতি হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু দলীয় নেতৃবৃন্দই যদি প্ৰাৰ্থী হিচাপে ঘোষণা কৰে তেন্তে আহি থকা দিনত ইয়াত বিপিএফ দলৰ কেণ্ডিডেট হিচাপে জয়ী হ'ম। যেটো আহি থকা টাইমত আপোনাক যেটো 44 নং গড়েশ্বৰ সমষ্টিত যেটো প্ৰাৰ্থীত্ব বুলি ইতিমধ্যে আপোনাক ঘোষণা হৈ আছে, তেখেতে আপুনি কি কৈছে? হয়, দলৰ কাম কৰিলোঁ বিগত প্ৰায় 20টা বছৰ, প্ৰায় 20টা বছৰ দলৰ বিভিন্ন দায়িত্ব পালন কৰিলোঁ আৰু এতিয়া ৰাইজে বিচাৰিছে দলক অকণমান সন্মুখৰ পৰা আহি নেতৃত্ব দিয়াটো। গতিকে ৰাজনৈতিক দলৰ কৰ্মী হিচাপে আমাৰো একোটা আশা থাকে নিজে দায়িত্ব লৈ কাম কৰা। আহি থকা বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব বিচাৰিম। ইতিমধ্যে ৰাইজৰ ফালৰ পৰাও সমৰ্থন সহযোগ পাইছোঁ আৰু অকল যে বিপিএফ দল এনেকুৱা নহয়, গড়েশ্বৰবাসী ৰাইজে বিচৰা যেনে মোৰ লাগিছে। বিভিন্ন দল সংগঠন, ৰাজনৈতিক অৰাজনৈতিক সংগঠনবিলাকৰ পৰাও আলোচনা বিলোচনাবিলাক চলি আছে। গতিকে দলৰ শ্ৰদ্ধাৰ সভাপতি হাগ্ৰামা মহিলাই ডাঙৰীয়া আৰু দলীয় নেতৃবৃন্দই যদি প্ৰাৰ্থী হিচাপে ঘোষণা কৰে তেন্তে আহি থকা দিনত ইয়াত বিপিএফ দলৰ কেণ্ডিডেট হিচাপে জয়ী হ'ম। তো এইটোৱে বাকী আৰু তাৰপিছত নিশ্চয় আমাৰ পিছপৰা অঞ্চলটোৰ উন্নয়নৰ কাম কাজ কৰিবলৈ যথেষ্ট আছে। গতিকে ইয়াত কাম কাজবিলাকৰ গতি দিয়াৰ কাৰণে আমাৰ দৰে মানুহক যদি সুযোগ দিয়া হয়, আমাৰ এই পিছপৰা যিটো সমষ্টি, এই সমষ্টিৰ উন্নয়নৰ কাৰণে অহোপুৰুষাৰ্থ কৰি যাম। এলায়েন্সৰ কথা ওলাই আহিছে। হয়, এলায়েন্স থাকিব, NDA এলায়েন্স থাকিব আৰু আমি গম পোৱা মতে গড়েশ্বৰ যিটো বিধানসভা সমষ্টি, সেইটো বিপিএফ দলক প্ৰাৰ্থিত্ব দিয়া হ'ব। গতিকে সেইখিনি কথা আমি গম পাইছোঁ।